আজি হঠাতে খুব বেছি গৰম পৰাৰ কাৰণে কোমোৰা এটা আনিলোঁ। কোমোৰা আনি মই এইফালে ফালিলোৱে। এফাল অকণমান এটা ডাঙৰ এটা আনিছিলোঁ কোমোৰা, তাৰে মই ফালি এনেকৈ কাটিলোঁ। এয়া দেখিছে, এনেকৈ কাটি কুটি। আৰু এইফালে মেচকা টেঙা আনিলোঁ গৰম পৰাৰ কাৰণে। মেচকা টেঙা এনেকৈ আনিলোঁ। আৰু মেচকা টেঙাত আচলতে মানুহে কয় যে কোমোৰাত আচলতে টেঙা দিব নালাগে, কিন্তু মই আজি টেঙা দিহে বনাম। বেছি নিদিওঁ, মেচকা টেঙা অকণমান দিম। কিছুমানে বিলাহী টেঙা দি খায়। আচলতে কোমোৰাত এনেই অলপ টেঙা এটা আহে, তথাপি মানুহে টেঙা দিয়া নহয় বুলি কয়, তথাপি কয়। আজি মই কিন্তু টেঙা দি ইয়াক বনাম। মাছ আনিছোঁ, মাছৰ লগত বনাব লাগিব। এয়া এনেকৈ মই কোমোৰাবিলাক কাটিলোঁ 3 পিচ। আৰু এইফালে আলু, এইখিনি গোটেইখিনি মই দেখিছে, আলু, এইফালে জলকীয়া, পিঁয়াজ, আদা, নহৰু, এইকেইটা মই গোটেইবিলাক কাটিলোঁ। আৰু এনেকৈ ধুনীয়াকৈ পানীত ধুই ল'ব লাগিব। আৰু মাছখিনি ইতিমধ্যে মই ধুই থৈ দিছোঁ। মাছখিনি এনেকৈ মই ধুনীয়াকৈ ধুই মেলি নিমখ সানি থৈ দিছোঁ। হালধি নাই সনা, নিমখ সানি এনেকৈ থৈ দিছোঁ। আৰু এতিয়া ইয়াক প্ৰথমতে মাছখিনি ফ্ৰাই কৰিম। তাৰপাছতে এই পাচলিখিনি ভালধৰণে কাটি ল'ব লাগিব। আৰু মই এতিয়া ইয়াতে এনেকৈ কাটিব লাগিব, এনেকৈ বাচনত উলিয়াই ইয়াৰ পৰা চাফা কৰি। আৰু ইফালে জলকীয়াখিনি এক্সট্ৰাকৈ উলিয়াব লাগিব। আলু আৰু কোমোৰাখিনি কাটি ল'ব লাগিব, পিঁয়াজ চিয়াজ কাটি। আৰু মেচকা টেঙাটো গোটেই নবনাওঁ, অলপ দিম। আপোনালোকে দেখা পাবই। আৰু গৰমৰ দিনত এনেকুৱা ধৰণৰ খাদ্য আচলতে খাব লাগে, টেঙা খাব লাগে। খুব নেচাৰেল যিটো, এইটো আচলতে মেচকা টেঙাত ইয়াত কোনো, মই কৈছোঁৱেই যে মই কেমিকেল দিয়া বস্তু ভাল নাপাওঁ, তথাপি উপায় নাই, খাবইলগীয়া হয়। কিন্তু কেতিয়াবা চাঞ্চতে মই সুবিধা পালে এনেকুৱা ধৰণৰ ৰাসায়নিক সাৰ নিদিয়া বস্তু বা পাচলি মই আনি ৰান্ধি খাওঁ, আৰু আপোনালোককো মই শ্বেয়াৰ কৰোঁ। ঠিক আছে, এনেকৈ মাজে সময়ে খোৱাটো আমাৰ নিতান্তই প্ৰয়োজনীয়। আৰু মাছ খোৱাটো আমাৰ প্ৰয়োজন। মাছ খাব লাগে। আচলতে মাছ আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল। নহ'লে আমাৰ ফল মূলো আছে, যিবিলাক নিৰামিষভোজী, তেওঁলোকে ফল মূল, গাখীৰ এনেকৈ খাব পাৰে। কিন্তু যিবিলাক আমিষ খাই, মাংস খোৱাতকৈ আচলতে মাছ খাব লাগে। আজি কোমোৰা এটা খুব ভাল বস্তু, ভাল খাদ্য কোমোৰাটো। কোমোৰা আচলতে দালিৰ লগত খাব পাৰি, মাছৰ লগত খাব পাৰি, বা যিবিলাক আমিষভোজীসকলে মাংসৰ লগত খায়, মাছৰ লগত খায়। আজি মই মাছ আনিছোঁ, দেখুৱালোঁ আপোনালোকক। কোমোৰা, আলু আৰু মেচকা টেঙা দি অলপ বনাম মাছৰ লগত, কাৰণ আজি বিশেষকৈ গৰম পৰিছে। ইয়াতে আপোনালোকক কৈ থওঁ যে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু কোনোবাই যদি চেনেলটো নতুনকৈ চাইছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি মোৰ বিশেষ অনুৰোধ থাকিল। ব'লক তেতিয়াহ'লে পলম নকৰি কামত আগবাঢ়োঁ। কোমোৰাখিনি মই এনেকৈ কাটি ল'লোঁ। আৰু মিডিয়াম চাইজৰ আলু এটা মই লগত দি দিছোঁ। আলুটো মোৰ ভাল লাগে কাৰণে দিলোঁ। এয়া এনেকৈ কোমোৰা কাটি ল'লোঁ। আৰু বনাবৰ কাৰণে মছলা এইখিনি যোগাৰ কৰিলোঁ মই। প্ৰথমে এয়া কেঁচা পিঁয়াজ আৰু কেঁচা জলকীয়া, এইফালে আদা নহৰু খুন্দা, আৰু পাঁচফোৰণ অলপ লৈছোঁ। আৰু গোটা জিৰা, এইখিনি গোটেইবোৰ নিদিওঁ মই। এইখিনি শুকানকৈ ভাজি লৈ ইয়াক আকৌ মানে পিচিব লাগিব। কেৰাহীত শুকানকৈ ভাজি লৈ জিৰাটো পিচিম, তাৰ সোৱাদটো বেলেগ হয়। আৰু এইফালে মই গোলমৰিচ খুন্দিয়ে থৈ দিছোঁ, গোলমৰিচ খুন্দনাত খুন্দি থৈ দিছোঁ। আৰু মেচকা টেঙা মই অকণমান, মেচকা টেঙাৰ আচলতে লোভটো সামৰিব নোৱাৰিলোঁ, সেইটো কাৰণে মেচকা টেঙা মই খাব মন গ'ল। যে কি নহওক, মেচকা টেঙা মই খাম বুলি ভাবিছোঁ। আপোনালোকে নিদিব পাৰে মেচকা টেঙা, কিন্তু মোৰ সেই টেঙাৰ লোভটো সামৰিব নোৱাৰি মই আজি মেচকা টেঙাটো লগত দিম। আৰু মাছখিনি মই এনেকৈ বাছি থ'লোঁ, দেখুৱালোঁ আপোনালোকক। আৰু এইখিনি মই সৰ্বপ্ৰথমে মাছখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। ঠিক আছে, ব'লক তেতিয়াহ'লে পলম নকৰি আগবাঢ়োঁ। কেৰাহী বহাই দিলোঁ, আৰু মই এতিয়া তেল দিম। এইখিনিয়ে তেল দিম, এই তেলতে মই বনাব লাগিব। কম তেল দিছোঁ আচলতে মই। এতিয়া মাছখিনি মই ফ্ৰাই কৰিব লাগিব।
তেল আকৌ দিলোঁ মাছখিনি মই এনেকৈ উলিয়াই ল'লোঁ ফ্ৰাই কৰা মাছখিনি আৰু এতিয়া মই কেৰাহীত তেল দিলোঁ আৰু এতিয়া মই তেজপাত এখিলা লগাই দিছোঁ আৰু পাঁচফোৰণ দিছোঁ পাঁচফোৰণ দিলে খুব সোৱাদ হয় সুন্দৰ গোন্ধ এটা ওলায় আৰু এতিয়া মই পিঁয়াজ আৰু কেঁচা জলকীয়া দিলোঁ আদা নহৰু পেষ্টৰ পৰা অকণমান মই আধা দি ল'ম এইখিনিমান মই দি দিছোঁ আৰু এতিয়া নিমখ অলপ দিছোঁ পিঁয়াজখিনি ভালকৈ ভাজি লৈছোঁ আৰু এতিয়া হালধি দিছোঁ আৰু এতিয়া মই এই কোমোৰা দি দিছোঁ কোমোৰাৰ পৰা এনেই পানী ওলায় সেইটো কাৰণে পানী দিয়া নাই এতিয়া মই এনেকৈ অকণমান লৰাই আকৌ ঢাকন মাৰি থ'ব লাগিব কোমোৰা আৰু আলু পূৰা সিজিব লাগিব তাৰপাছতে মই গৰম পানী ইয়াতে ঢালি দিম গৰম পানী হ'লে সোনকালে উতল আহে আৰু তাৰপাছত মই মাছ আৰু বেলেগ বাকীখিনি মই দি দিম আকৌ ঢাকন মাৰি থৈ দিলোঁ এতিয়া মই খুন্দি থোৱা জিৰাখিনি গোটা জিৰাখিনি মই আচলতে কেৰাহীত ভাজি পিনি খুন্দিছোঁ এইটো দি দিছোঁ ধুনীয়াকৈ বঢ়িয়াকৈ মই মিলাই লৈছোঁ হেতাৰে পূৰা মিক্স কৰি লৈছোঁ আৰু এতিয়া মই গৰম কৰি থোৱা পানী দিব লাগিব গৰম পানী দিছোঁ আৰু মই ঢাকন মাৰি থৈ দিলোঁ এতিয়া মই মাছখিনি লগাই দিছোঁ পুনৰ ঢাকন মাৰি থৈ দিলোঁ মাছ দিলোঁ সকলোবিলাক দিলোঁ কিন্তু এটা এইটো দিয়া নাই আদা নহৰু পেষ্টখিনি অকণমান দেৰিকৈ দিছোঁ দেই এইটো অকণমান চেণ্টটো ভাল লাগে কাৰণে মই দেৰিকৈ দিছোঁ আৰু লগতে এতিয়া মই এইখিনি গোলমৰিচ দি দিছোঁ আৰু এতিয়া মই এইখিনি কি কয় মেচকা টেঙা দি দিছোঁ আপোনালোকে যদি বেয়া পায় নিদিব মই কিন্তু দি দিছোঁ মেচকা টেঙা মই ভাল পাওঁ দি দিলোঁ ঢাকন মাৰি থৈ দিলোঁ আচলতে কি হয় অকণমান টেষ্ট কৰি বনাব লগা হৈছে নিমখ অকণমান কমিছে নিমখ অলপ দি দিছোঁ কাৰণ মই আগতে নিমখ বৰ বেছি দিয়া নাছিলোঁ এতিয়া মই নিমখ দি দিছোঁ আৰু এতিয়া এইখিনি মই নৰসিংহ পাত খুন্দি থৈছিলোঁ এইখিনি শেষত দি দিছোঁ
এয়া চাওক অকল মাংসৰ লগতে কোমোৰা সেইটো ভাল লাগে বুলি সেইটো নহয় মাছৰ লগতো বৰ ধুনীয়াকৈ খাব পাৰি একদম সুন্দৰ সোৱাদ লগা এটা ৰেচিপি এনেকৈ গোলমৰিচ জিৰা আদা নহৰু দি আমাৰ ঘৰুৱা মছলাৰে যিটো আমি খাদ্য খাওঁ সেইটোকে খাব লাগে আচলতে সেইটো খুব সুস্বাদু হয় আৰু কোমোৰাটো আমাৰ স্বাস্থ্যৰ পক্ষেও বহুত ভাল বিশেষকৈ গৰমৰ দিনত আমাৰ ডাক্তৰে কোৱা মতে 3টা পাচলি খাব লাগে কোমোৰা খাব লাগে জাতিলাও খাব লাগে আৰু অমিতা বা ভেদাইলতা নৰসিংহ এনেকুৱা ধৰণৰ খাদ্যবোৰ খাই থাকিলে আমাৰ স্বাস্থ্য ভালে থাকে আজি এনেকৈ বনালোঁ কোমোৰাৰ আকৌ ঢাকন মাৰি থৈ মই গেছ অফ কৰি দিলোঁ এই ধুনীয়া কালাৰ এটা হৈছে এনেকৈ আজি আপোনালোকক শ্বেয়াৰ কৰিলোঁ মই যিটো ভাল পাওঁ যিটো মোৰ ষ্টাইলত মই নিজস্বভাৱে বনালোঁ কোমোৰাৰ লগত এয়া মাছ গোলমৰিচ আদা নহৰু দি ঘৰুৱা মছলাৰে খুবেই এটা সোৱাদ লগা এটা ৰেচিপি আপোনালোকলৈ মই আগবঢ়ালোঁ কেতিয়াবা মন গ'লে ঠিক আপোনালোকেও এইদৰে খাব আপোনালোকে জানেই আপোনালোকক মই কি ক'ম আপোনালোকে নিজেই জানেই তথাপি মোৰ ফালৰ পৰা মই এইখিনি মোৰ ষ্টাইলত মই ৰান্ধি দেখুৱালোঁ এইটো এটা ভাল লগা এটা ৰেচিপি সোৱাদ লগা এটা বহুত মছলা নাই নিজৰ ঘৰৰ যিখিনি পোৱা মছলা সেইখিনিৰে আজি এইখিনি মই ৰান্ধি দেখালোঁ আৰু শ্বেয়াৰ কৰিলোঁ আপোনালোকক আৰু আপোনালোকেও ঠিক আছে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কোনোবাই যদি চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব বুলি মোৰ বিশেষ অনুৰোধ থাকিল ঠিক আছে সকলোলৈ পুনৰ নমস্কাৰ জনাই আৰু পুনৰ এটা নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ